নমস্কাৰ, মোৰ নাম শ্ৰীমান অৰ্পণ শ্ৰেষ্ঠ। মই আজি মতলোকৰ বাণী ক'ম। কৰ্ম আগত ভাগ্যৰ পিছত এই কথা কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। দেশতকৈ মমাই ডাঙৰ নহয় এই কথা কৈছিল ৰাচিছ বৰফুকন। নমস্কাৰ, মোৰ নাম শ্ৰীমান জীৱন শ্যাম। মই আজি শংকৰদেৱৰ বিষয়ে ক'ম। শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত বৰদোৱাত। তেখেতৰ মাকৰ নাম সত্যসন্ধা আৰু দেউতাকৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা। সৰুতে মাক দেউতাকৰ মৃত্যু হোৱাত আইতাক খেৰসুঁতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। 12 বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়া আৰম্ভ কৰিছিল। তেখেতে বৰগীত, অংকীয়া নাটক আদি ৰচনা কৰিছিল। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমান হিউদ বড়ো। মই আজি কবিতা আবৃত্তি কৰিম। পখিলা পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি, একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে, পাহি মেলি কলিটিয়ে যত্ন কৰে, ওলাওতে পখিলাই মন ভৰি পৰিলে। মই আজি 5 বাৰ পূৰ্ণ নম্বৰ গাম। 5 × 5 = 5, 2 × 10 = 5, 3 × 15 = 5, 4 × 20 = 5, 5 × 25 = 5, 6 × 30 = 5, 8 × 35 = 5, 8 × 40 = 5, 9 × 45 = 5, 10 × 50। নমস্কাৰ, মোৰ নাম শ্ৰীমান ত্ৰিদীপ বৰা। মই আজি সংকল্প দিম। সংকল্প। নমস্কাৰ, মোৰ নাম শ্ৰীমান ত্ৰিদীপ বৰা। মই আজি সংকল্প দিম। সংকল্প।